বিহু বিহু হৈছে অসমীয়াৰ জান প্ৰাণ মান সকলো গতিকে এই বিহুক যদি কোনোবাই অপমান কৰে ন ঠাট্টা কৰে বা বিকৃতৰ ওপৰত সজায় ন তেতিয়াহ'লে ন সেই মানুহজনক বা মানুহজনীক খুদাই এৰা নহ'ব অসমৰ জনপ্ৰিয় কমেডিয়ান ভঙা টিভিৰ মানে দীপজ্যোতি ডেকাদাহঁতে দুদিনমানৰ আগত বিহু এটা হেৰি বনাইছিল বিহুটোক মানে বিকৃতৰ ওপৰত সজাই পৰাই মানে ভিডিঅ' এটা বনাইছিল তাৰ ছ'চিয়েল মিডিয়াত এৰি দিছিল তাৰপিছত বহুতে ট্ৰল কৰিছিল বা সমালোচনা কৰিছিল কাৰণ ভুল কৰিছিল ন মানে ল'ৰা মানুহ এটা হৈ পেলাই মাইকী মানুহৰ কাপোৰ কানি পিন্ধি লৈ বিহুৰ সাজযোৰ পিন্ধি লৈছে চেণ্ডেল পিন্ধি লৈ নাচিছে কৰিছে মানে অলপ কমেডি টাইপত ভিডিঅ' বনাইছিলে কিন্তু তাৰপিছত বহুতে সমালোচনা কৰিছে ছ'চিয়েল মিডিয়াত যদি দাহঁতে ন এইটো বহুত ভুল কাম কৰিছে কাৰণ বিহুটো ন বিহু হৈ থাকিব দিব লাগে তাক এটা আধুনিক ৰূপ দিবলৈ বা চেষ্টা কৰিব নালাগে কাৰণ বেলেগক লৈ কমেডি কৰে ফটুৱা কৰে সেইটো সিহঁতৰ কথা কিন্তু বিহুটোক লৈ যদি কোনো মানে ফটুৱা কৰে ন তেতিয়াহ'লে খুদাইৰা নহ'ব আৰু সেইকাৰণে বহুতে অসমৰ প্ৰতিজন মানুহে ন ট্ৰল কৰিছে বা সমালোচনা কৰিছে আৰু একেবাৰে নাৰীৰ ভিতৰৰ পৰাহে মোবাইলটো ওলাই একেবাৰে উলিয়াই বা একেবাৰে নাৰীৰ পৰাহে তাইক টাৰ্গেট কৰি লৈ আহে বিহু নাচিছে একেবাৰে মানে চেণ্ডেল পিন্ধি লৈ বিহু নাচিছে এইটো কেনেকুৱা ধৰণৰ বিহু নাচ মানে চেণ্ডেল পিন্ধি লৈ নাচিছে এইটো ডেকাদাহঁতে বহুত ভুল কৰিছে আৰু এই ভুলটো ডেকাদাহঁতে স্বীকাৰো কৰিছে সেইকাৰণে ভাল লাগিছে যে ভুলটো ভুল বুলি একচেপ্ট কৰিছে সেইকাৰণে ভাল লাগিছে আৰু এনেকুৱা টাইম যাতে নেক্সট টাইম দীপজ্যোতি ডেকাদাহঁত এনেকুৱা যাতে ভুল নকৰা আৰু অকল ডেকাদাৰ কথাই কোৱা নাই যাতে অসমৰ কোনো ৰাইজে এনেকুৱা নিচিনা ভুল নকৰে কাৰণ বিহুটোক ন বিহু হৈ থাকিবলৈ দিয়া প্লিজ বিহুৰ এটা নিৰ্দিষ্ট ৰূপ আছে কলা সংস্কৃতি গতিকে এইটোক এটা বেলেগ ৰূপ দিব কোনো দৰকাৰ নাই চ' ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকুৱা ধৰণৰ ভুল কোনেও নকৰে গামোচা হৈছে অসমীয়াৰ এটা মানে চিহ্ন যে অসমীয়া হিচাপে পৰিচিত হোৱাৰ প্ৰমাণ হোৱাৰো এটা চিহ্ন হৈছে গামোচা আৰু এই গামোচাক যেতিয়া কোনোবা বিকৃতৰ ওপৰত মানে পিন্ধি লৈ পেলাই ন ভিডিঅ' বনায় তেতিয়াহ'লে ন এতিয়া মই এইটোৰ ওপৰত কি ক'ম অসমীয়া ছোৱালী হৈ পেলাই গামোচাখন এনেকৈ পিন্ধি লৈ পেলাই ভিডিঅ' বনাইছে মানে এইটোত কিবা আছেনে অলপমান হ'লে এইটোত গামোচাখন ন কি অসমীয়া মানুহে কি হিচাপত ব্যৱহাৰ কৰে সেইটো এতিয়া শিকাব লাগিব অসমীয়া হৈ পেলাই এইবোৰ ভুল কৰিছে মানে নিজেতো ভুল কৰিছে কণমানিজনীকো ভুল কৰাইছে মানে কি ক'ম এতিয়া মানে মই গালি পাৰিলেও চ' ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা যাতে ভুল নকৰা নহ'ব নেক্সট টাইম যদি আকৌ কৰা নহয় তেতিয়াহ'লে বহুত বেয়া অৱস্থা হ'ব চ' ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা ধৰণৰ ভুল নকৰে কাৰণ গামোচাখন ন অসমীয়াৰ প্ৰতীক হয় প্লিজ এনেকুৱা ভুল নকৰিবা বিহুৰ বতৰ মানে এইফালে পূৰা খেল ধেমালি হৈ আছে গান হুলস্থুল পৰিৱেশ হৈ আছে ভিডিঅ' বনোৱা কথা নাছিল কিন্তু তথাপিতো মানে তাৰ মাজতে অলপমান মানে গান চানবিলাক বন্ধ কৰি লগালগ ভিডিঅ'টো বনাইছোঁ আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব কাৰণ মানে কৈছোঁ ন অসমীয়া বিহুক লৈ যেতিয়া কোনোবাই অপমান কৰে গামোচাখনক লৈ পেলাই ন তেতিয়াহ'লে মাথাটো অলপমান গৰম হয় গতিকে মানে বহুত খং উঠি যায় চ' ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা যাতে নেক্সট টাইম ভুল কোনেও নকৰে আৰু আপোনালোকৰ কি মতামত প্লিজ কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে ন প্লিজ চেনেলটোক ছাবস্ক্ৰাইবটো কৰি দিব